নমস্কাৰ, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। পোনপ্ৰথমে মই আপোনালোকক বিশ্বকৰ্মা আৰু মহালয়াৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আজি হৈছে বিশ্বকৰ্মা পূজা, সেয়েহে পূজাৰ আয়োজন কিদৰে কৰিলোঁ তাকে অকণমান আপোনালোকৰ ওচৰত দেখাবলৈ বিচাৰিছোঁ। পূজা বুলি ক'লে আচলতে মনটো ভাল লাগি যায়, কিন্তু এইবাৰ আমাৰ পৰিস্থিতিটোৱে একেবাৰে বেয়া হৈ গৈছে যেন একোৱেই ভাল নলগা হৈ গৈছে আৰু পূজা হয়তো চাগে এইবাৰ নহ'ব আগৰ নিচিনাকৈ। অতি সোনকালে যাতে আমাৰ আগৰ পৰিস্থিতিটো ঘূৰি আহে তাকেই ভগৱানৰ ওচৰত আজিৰ দিনটোত প্ৰাৰ্থনা কৰিলোঁ। সকলোবোৰ যাতে অপায় অমংগল আঁতৰি যায় আমাৰ পৃথিৱীখনৰ পৰা, আগৰ দৰে যাতে আমি মুকলি মনেৰে সকলোৱে হাঁহি ধেমালিৰে জীয়াই থাকিব পাৰোঁ, লগতে আমাৰ সুন্দৰ সুন্দৰ উৎসৱবোৰ পালন কৰি যাব পাৰোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টো চাওঁগৈ। এয়া আমাৰ গাড়ীখন আমি ৰাতিপুৱাই ধুলোঁ মানে আজি ৰাতিপুৱাৰ পৰা লাইটটো অকণ ডিষ্টাৰ্ব দি আছিলে, যাৰ পৰা আমি ওচৰতে কল এটা আছিল তাৰ পৰাই পানী আনি ধুলোঁ আৰু যেনে তেনে হাজবেণ্ড আৰু মই মিলি গাড়ীখন দুইখনেই ধুই পেলালোঁ। তাৰপিছত এয়া ছোৱালীজনীয়ে কিবা কিবি কৰি আছে। এয়া আমাৰ থাপনাখন মায়ে সৰুকৈ নিজৰ মতে সজাই লৈছে। ইয়াতে আমি পুৱা গধূলি চাকি বন্তি জ্বলাওঁ। এয়া তাৰপাছত মায়ে আয়োজন কৰিছিলে, এতিয়া ভগাবলৈ লৈছে। মই একেবাৰে শেষ টাইমতহে আপোনালোকক দেখাব পাৰিলোঁ দেই, মানে মই আগফালে থাকিলোঁ, গমেই নাপালোঁ ভিতৰত মা আৰু বাই মিলি কি কৰি পেলালে। তাৰপাছত এয়া প্লেট প্ৰসাদ ভগাইছে। আমাৰ মানে কি হ'ল, কলপাত মানে কটা নহ'ল, আছে কলগছ মানে আঁতৰত আছে, তো বায়ে ডিছপ'জেবল প্লেটেই লৈ আহিলে। ইয়াতে আৰু কাম চলাই দিওঁ আৰু একো নাই, চলি যাব আৰু। কলপাত এনেই শৰাইৰ ওপৰত দিছিলে চাগে, এখন দুখন মায়ে কটা যেন পাইছিলোঁ। এই ছোৱালীজনীয়ে ভগাই ফুৰিছে। তাই মানে এইবিলাক পূজা হওক বা ঘৰত কিবা কিবি পাতিলে মানে খুব ভাল পায়। মানুহ আহিলে মানে বহুত ভাল পায় ছোৱালীজনীয়ে। তাই ভগাই দিছে, আইতাকে দিছে প্লেট সজাই। মই আৰু ভিডিঅ' বনাই আছোঁ আৰু আপোনালোকক দেখাবলৈ। এইটো মোৰ ফাৰ্ষ্ট মানে এনেকুৱা ধৰণৰ ভিডিঅ' দিছোঁ দেই। আপোনালোকে কেনেকুৱা পায় নাজানো আৰু। এতিয়া মোৰখন মই খাওঁ দেই, দেখি মানে ৰ'ব পৰা নাই, ইমান ধুনীয়াকৈ সজাই আছে মায়ে। লগতে আমাৰ ঘৰৰ একেবাৰে কিউট এইকেইটা হৈছে আমাৰ মিছৰ নিচিনা হৈ পৰিছে। ইমান মৰম লগা কিউট হৈ গৈছে, ইমান মৰম লগা। বায়ে একে সৰুতে আনিছিলে, সেইকেইটা ডাঙৰেই হ'ল এতিয়া। মই কথা কৈ আছোঁ চাওকচোন। এইফালে খিচিৰি বনাইছোঁ অকণমান, একেবাৰে দুপৰীয়াহে দেখালোঁ চাগে। তাৰপিছত মই খিচিৰি চিম্পলকৈ আৰু গোটেইখিনি মই আগতে ভাজি লওঁ, তাৰপিছত কুকাৰত দি দিওঁ, লগতে আলু ভাজিলোঁ। এইটো নেদেখালোঁ আৰু। খাই বৈ একেবাৰে আজৰি হৈ আহিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। ধন্যবাদ।